ক্লাস 3 তৃতীয় শ্ৰেণীৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসমীয়াৰ গোটেই প্ৰশ্নোত্তৰখিনি আমি এতিয়া চাবলৈ চেষ্টা কৰিম। প্ৰথম প্ৰশ্নত কি আছিল? জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান ক'ত হৈছিল? ইয়াতে আমাৰ উত্তৰ লেখা আছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আছিল ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচা। হয়নে? ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচা। 2 নম্বৰটোত খ নম্বৰত আছিল উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ঠাইখন। কলৈ গৈছিল উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ? লণ্ডনলৈ গৈছিল। ঘ নম্বৰত আছে তেখেতৰ পূৰ্বপুৰুষসকল ক'ৰ আছিল? ৰাজস্থানৰ আছিল। তেখেতৰ পূৰ্বপুৰুষসকল ৰাজস্থানৰ আছিল। তাৰমানে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্বপুৰুষ ৰাজস্থানৰ। ঘ নম্বৰ আছিলে বোলছবিৰ বিষয়ে শিক্ষা লোৱা ঠাইখন ক'ত আছিল? বাৰ্লিন। বাৰ্লিনত আছিল। বাৰ্লিনত বোলছবিৰ বিষয়ে শিক্ষা লৈছিল। ঙ নম্বৰ আছিলে কি? জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া কি আছিলে? জয়মতী। জয়মতী বুজি পাইছে? জয়মতী বোলছবিখনৰ নাম আছিল প্ৰথম জয়মতী। প্ৰথম চত আছে কি? তেখেতে 14 বছৰ বয়সতে ৰচনা কৰা নাটকখনৰ নাম কি আছিল? শোণিত কুঁৱৰী। শোণিত কুঁৱৰী। 2 নম্বৰৰ খত আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাক কিয় ৰূপকোঁৱৰ আখ্যাৰে বিভূষিত কৰা হৈছিল? উত্তৰটো হ'ব অসমীয়া সংস্কৃতিক ন ন ৰূপ দিয়াৰ বাবে ৰূপকোঁৱৰ বিভূষিত কৰা হৈছিল। খ নম্বৰ আছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটো কিয় শিল্পী দিৱস হিচাপে পালন কৰা হয়? উত্তৰটো হ'ব অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰে। এইখিনি হ'ব উত্তৰটো। তলত দিয়াবিলাক কি? অব্ধ অৰ্থবিলাক মিলাবলৈ কৈছে সেইটোৰ পিছত। এতিয়া সম্ভ্ৰান্ত মানে মান্য সন্মান পাবৰ বাবে যোগ্য। এতিয়া নিগাজিকৈ মানে কি হ'ব? স্থায়ীভাৱে। নিগাজিকে মানে হ'ব স্থায়ীভাৱে। আৰু নিৰ্মাণ মানে কি হ'ব? নিৰ্মাণ মানে হ'ব অলংকৃত। নিৰ্মাণ মানে অলংকৃত। বিভূষিত মানে কি হ'ব? বিভূষিত মানে কি হ'ব? সজা ঘৰা তৈয়াৰ কৰা প্ৰস্তুত কৰা। আৰু অৱধান মানে কি হ'ব? ধান কৰা বৰঙণি। এইখিনি হ'ব ইয়াৰ উত্তৰ। উদ্ধৃতটো বাক্যটো পুনৰ লিখিবলৈ কৈছে। 1903 চনত 1904 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল। কোন চনত জন্ম হৈছিল? 1903 চনত। মই ইয়াৰ শুদ্ধ উত্তৰটো দি দিছোঁ। জয়মতী হিন্দমালতী প্ৰথম অসমীয়া বোলছবি। জয়মতী আছিলে প্ৰথম অসমীয়া বোলছবি। 17 জানুৱাৰী 17 জুন তাৰিখে শিল্পী দিৱস পালন কৰা হয়। শিল্পী দিৱস কেতিয়া পালন কৰা হয়? 17 জানুৱাৰী। 17 জুন জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন নে মৃত্যুদিন আছিলে? এইটো আছিলে জন্মদিন। ইয়াৰ পিছত প্ৰশ্নটো কি আছিলে? এটা শব্দত প্ৰকাশ কৰা। গীত গোৱা লোক, গীতত সুৰ দিয়া লোক কি বুলি কয়? গতিকে এইখিনি আমি ইয়াত প্ৰশ্নটো লিখা আছিলে। গীত গোৱা লোকক গায়ক বুলি কয়। গীতত সুৰ দিয়া লোকক সুৰকাৰ। গীত ৰচনা কৰা লোকক গীতিকাৰ। অভিনয় কৰা লোকক অভিনেতা। নাটক ৰচনা কৰা লোক নাট্যকাৰ। আৰু বাওঁ দিয়া লোকক কি বুলি কয়? বাৱৰীয়া বুলি কোৱা হয়। গতিকে এইখিনি আছিলে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মেইন প্ৰশ্ন উত্তৰখিনি। গতিকে এইখিনি প্ৰশ্ন আমি ইয়াত যেনেদৰে লেখা আছিলে এনেদৰে মুখস্থ কৰিব লাগিব।